हेलो एभ्रिवान কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু সকলোকে মোৰ পেজ স্মিতা হাজৰিকা ৰজলৈ স্বাগতম জনাইছো আৰু পোনপ্ৰথমে আপোনালোকক ক'বলৈ ওলাইছো এই ভিডিঅটো কেৱল ছোৱালী আৰু মহিলাসকলৰ বাবেহে পুৰুষসকলে স্কিপ কৰিব পাৰে আৰু কিয়নো মই এই ভিডিঅটো কেৱল হোম কেয়াৰ আৰু চুলিৰ মানে হেয়াৰ কেয়াৰৰ বিষয়ে আলোচনা কৰিম আৰু বহুত লোকে মোৰ ফ্ৰেণ্ডে সুধি থাকে যে মই ষ্টেট কৰা চুলিত নহৰে ইমান বেছি ঘন কিয় কি ইউজ কৰা কি শ্যাম্পু লগোৱা এনে ধৰণৰ প্ৰশ্ন সোধে আৰু তেওঁলোকক মই প্ৰায় কওঁৱে কিন্তু হ'লেও মই আজি ভিডিঅ'ৰ সহায়ত আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ এয়া মই ঘৰত দৈ লৈছোঁ দৈত এটা মই কণী ভাঙি দিছোঁ আৰু এনেদৰে আপোনালোকে সংমিশ্ৰণেৰে ভালদৰে মিহলাই ল'ব যাতে দৈ আৰু কণী ধুনীয়াকৈ এডজাষ্ট হৈ ল'ব পাৰে তেতিয়ালৈকে আপোনালোকে এনেদৰে মিহলাই ল'ব আৰু ইয়াতে আপোনালোকে ভিটামিন ই কেপচুল আৰু এল'ভেৰা জেল ব্যৱহাৰ কৰিব পাৰে যিহেতু মোৰ এই দুটা পদাৰ্থ গৈছে বৰ্তমান নাই সেইকাৰণে মই দিয়া নাই আপোনালোকে সেইকেইটাও ল'ব স্কিপ নকৰিব বেছি ভাল আৰু সকলো গুণ থাকে যিহেতু আমাৰ চুলিৰ যিহেতু সৰা বা ফটা বহুতো সমস্যা উফি এনেকুৱা ধৰণৰ সন্মুখীন হয় নহয় জানো এইটো যদি হোম কেয়াৰ প্ৰডাক্ট লয় আমি কিয়নো পাৰ্লাৰত স্পা কৰিলে 1000-2000 টকা মিছাতে খৰচ কৰা নহয় জানো ঘৰতে ব্যৱহাৰ কৰিব পাৰে এনেকুৱা হোম কেয়াৰ ডেইলি লগাব আমি সপ্তাহত আপোনালোকে যিহেতু চুলিবোৰ ধুৱাই আৰু মোক বহুতে সুধি আছিল মই কি শ্যাম্পু ইউজ কৰোঁ মই শ্যাম্পু ইউজ কৰোঁ মামাআৰ্থ অনিয়ন শ্যাম্পু সুধি থকাৰ কাৰণেহে কৈছোঁ দেই আৰু তাৰ লগত কণ্ডিশ্যনাৰো আছে মামাআৰ্থ অনিয়ন কণ্ডিশ্যনাৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে মই ফ্ৰেণ্ডসকলক কৈছোঁ আৰু খুব ভাল আচলতে মামাআৰ্থ প্ৰডাক্ট যাতে আপোনালোকে এটা প্ৰডাক্ট লোৱাৰ লগে লগে তেওঁলোকে গছ পুলি ৰোপণ কৰে আৰু এনেদৰে মই সংমিশ্ৰণটো মিহলাই লৈ এতিয়া ষ্টেপ বাই ষ্টেপ আপোনালোকে লগাব চুলি গুৰিৰ অংশত লগাব দেই গুৰিৰ অংশত লগালে কি হয় যিবোৰ আমাৰ চুলি সৰি যায় সেইবোৰ চুলি যাতে নতুনকৈ আকৌ ৰিপেয়াৰ হয় সেইকাৰণে আমি গুৰি অংশত লগাব লাগে আৰু লগাই কিনে খুব বেছি মাছাজ কৰিব আপোনালোকে মাছাজটো ইম্পৰ্টেণ্ট আপোনালোকে 10-15 মিনিট মাছাজ কৰিব এই মানে এই ইনগ্ৰিডিয়েণ্টছটো লগোৱাৰ পাছত মাছাজ কৰাৰ পাছত আপোনালোকে 40 মিনিটছ বা 30 মিনিটছ এনেকুৱা বা 1 ঘণ্টা আপোনালোকৰ নিজৰ ইচ্ছা যদিও সুবিধা কম সময় লগালে হ'লেও 30 মিনিটছ বা 40 মিনিটছ থাকিবই লাগিব তেতিয়াহে আমাৰ চুলিৰ গুৰিৰ অংশটো এবজৰ্ব কৰি ল'ব ইনগ্ৰিডিয়েণ্টছখিনি আৰু বহুত আমাৰ দৈত লেক্টিক এচিড এনেকুৱা ধৰণৰ থকাৰ কাৰণে চুলিৰ বাবে খুব বেছি প্ৰয়োজন আৰু ভাল আৰু তাৰ লগতে কণীটো আমাৰ চুলিৰ বাবে আপোনালোকে জানে গতিকে বহুত বেছি দীঘল নকৰোঁ আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু মই এনেকৈ মাছাজ কৰি কিনে এতিয়া 40 মিনিটছ বা 1 ঘণ্টা এনেকুৱা সময়ত ৰাখি থৈ দিম তাৰপিছত মই ৱাছ কৰি আনি মানে ধুই আহি কিনে আপোনালোকৰ ৰিজাল্ট দেখুৱাই আছোঁ চাব আপোনালোকে আফটাৰ আৰু বিফৰ ৰিজাল্ট নিজে বুজি পাব এয়া হৈছে মই ধুই আহি দেখিছানে চিল্কি এণ্ড চাইন আহিছে একদম চুলিবোৰ চুইয়ে ভাল লাগিছে সেইকাৰণে কৈছোঁ আপোনালোকে হোম কেয়াৰ প্ৰডাক্ট ইউজ কৰিব নেচাৰেল হয় খুব বেছি ভাল ফলাফল পাব মোৰ দৰে গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব গতিকে লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই